হাই অল, কেনে আছে সকলোবোৰ? আজি ডিকেথলন আহিলোঁ। উদ্দেশ্য হৈছে এখন চাইকেল কিনাৰ। ইয়াত দেখিছোঁ লেডিজ চাইকেলৰ কালেকশ্যন বহুত কম আছে, তথাপিও চাওঁ। চাইকেলখন কিনাৰ আগতে আপোনালোকক ডিকেথলনখন অকণমান ইফাল সিফাল ভালকৈ ঘূৰাই পকাই দেখুৱাওঁ ৰ'ব। আজাৰাৰ লাইনটোত দেখিছোঁ আজিকালি ইয়াত ডিকেথলনখন হোৱাৰ কাৰণে যথেষ্ট মানুহে চাইকেল চলায়। মানে আজিকালি খুব বেছি হৈছে চাইকেল চলোৱাটো। চাইকেল চলোৱাৰ ওপৰত হেল্থ বেনিফিট যথেষ্ট আছে। মই আপোনালোকক ক'ম বাৰু কি কি বেনিফিট আছে। বিশেষকৈ লেডিজৰ কাৰণেতো খুবেই ভাল চাইকেল চলোৱাটো। লেডিজৰ কাৰণে বুলি এইকাৰণেই কৈছোঁ কাৰণ লেডিজবোৰৰ যথেষ্ট পৰিমাণে হাৰ্ডৱৰ্ক নহয়, ফিজিকেল এক্টিভিটি কম হয় কম্পেৰেটিভলি জেণ্টছবোৰৰ দৌৰা দৌৰি কৰি বাহিৰত কাম বন কৰোঁতে তেওঁলোকৰ মই যি দেখিছোঁ ফেটছৰ পৰিমাণটো কম হয়, পটককৈ মানে শকত হৈ নাযায় জেণ্টছবোৰ। আমাৰ লেডিজবোৰ যেনেকৈ শকত হৈ যায় খুব সোনকালে, সেনেকৈ নহয়। সেইটো বাৰু মই আপোনালোকক কৈ আছোঁ, আপোনালোকে এবাৰ ভালকৈ চাই লওক। ইয়াত ডিকেথলনখন ইমানেই ডাঙৰ, গোটেই নৰ্থ ইষ্টৰ মানুহ ইয়ালৈ বজাৰ কৰিবলৈ আহে। আৰু ইয়াত যিবোৰ কাপোৰ জোতা আছে যথেষ্ট ভাল কোৱালিটিৰ আৰু খুব ৰিজনেবল প্ৰাইচত বস্তুবোৰ পোৱা যায়। ইয়াত মানুহ আহি ইভিনিং ইয়াত জিম এটা আছে সৰুকৈ, ইয়াত মানুহে এনজয় কৰে আহি পেলাই। আদব চাইকেল চলোৱাত বিজি। আদব ইয়াত আহিলে কোনে পায় আৰু ইটো সিটো ক'বই নোৱাৰে আৰু খুব ভাল পায়। বন্ধুসকল, ফাৰ্ষ্ট ডে আহিলোঁ, মোৰ চাইকেল কিনা নহ'ল। এয়া মই ছেকেণ্ড ডে আহিছোঁ আকৌ। ফাৰ্ষ্ট ডে নহ'ল মানে বেটা নাছিলে, একচুৱেলি সি আউট অফ ষ্টেচন আছিলে। তো তাক ফোন কৰি পেলাই সুধিলোঁ কোনখন ল'ম, সি কৈছে মই গ'লেহে ল'বা। সেইকাৰণে সেইদিনা কেঞ্চেল কৰিলোঁ ফাৰ্ষ্ট ডে। আজি ছেকেণ্ড ডে আহিছোঁ, তাক লগত লৈ আহিছোঁ। এতিয়া মই চাইকেল এখন কিনিম। ফাইনেলি চাইকেলখন ল'লোঁ। লোৱা সময়ত ভিডিঅ' কৰা নহ'লে কাৰণ এচেছৰিজবিলাক লগাওঁতে মেলোঁতে বহুত টাইম লাগি যায়। এতিয়া লোৱা হৈ গ'ল। এতিয়া মই কিন্তু ঘৰত গৈ পেলাই আপোনালোকক চলাই দেখুৱাম। যে বেটাই টেষ্ট কৰি আছে। এইটো মোৰ বেটা চাইকেল চলাই টেষ্ট কৰি আছে। পিছে আদব। আপোনালোক যিসকল অহা নাই ডিকেথলন আহিবচোন কেতিয়াবা, বেছ ভাল পাব আহি পেলাই। চাইকেল ইজ দ্য বেষ্ট ৱেজ টু ৰিডিউচ ৰিস্ক অফ হেল্থ প্ৰব্লেমছ। লাইক চাইকেলে ৱেইট লুজ কৰাত সহায় কৰে, ষ্ট্ৰেছ ৰিডিউচ কৰে, হাৰ্ট, লাংছ, ব্লাড ভেছেলছ এণ্ড নাৰ্ভছৰ বৰ ভাল ৱৰ্কআউট হয়। চাইকেল চলোৱাটো এটা বেষ্ট ফান টাইম হ'ব পাৰে। এয়া ঘৰত পিছদিনা সন্ধিয়া 4টা বজাত। ইয়াত কোনো কষ্টিঙৰ কথা নাহে, আপোনাৰ ফুৱেলৰ খৰচ নাই, কোনো ধৰণৰ পলিউশ্যন নহয় চাইকেল চলালে। ফিট আৰু এক্টিভ ৰখাত সহায় কৰে, এনাৰ্জি বুষ্ট কৰে, ষ্ট্ৰেছ ৰিডিউচৰ লগতে এংকল, নিজ এণ্ড স্পাইন পেইন ৰিডিউচ কৰে, হোল বডি মাছল টোন কৰে। মুঠতে দৌৰা আৰু খোজকঢ়াতকৈও চাইকেল চলোৱাটোত যথেষ্ট উপকাৰিতা আছে।
বন্ধুসকল আজিলৈ আহোঁ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোৰ নতুন আপডেটবিলাক আপোনালোকে পাই থাকিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম লাভ ইউ অল বাই বাই